নমস্কাৰ বন্ধুসকল, সকলো কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ আহিছোঁ এটা নতুন ভ্লগলৈ। ভাবিলোঁ এই সুন্দৰ পৰিৱেশটো আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া পথাৰৰ মাজেৰে খোজকাঢ়ি গৈ আছোঁ। চাৰিওফালে সেউজীয়া গছ-গছনি আৰু খোলা বতাহ। এনে পৰিৱেশত অলপ সময় কটালে বহুত ভাল লাগে। চৰাইৰ মাত, বতাহত লৰচৰ কৰা ধান বা ঘাঁহ আৰু শান্ত পৰিৱেশ, এইবোৰে গাঁৱৰ সৌন্দৰ্য। আশা কৰোঁ আপোনালোকৰ গাঁৱৰ সৌন্দৰ্যবোৰ ভাল লাগিব। বন্ধুসকল, এনে ঠাইলৈ আহিলে মনটো একেবাৰে সতেজ হৈ যায়। বন্ধুসকল, মই এতিয়া ভ্লগ বনাবলৈ শিকি আছোঁ। আপোনালোকৰ মৰম আৰু সমৰ্থন থাকিলে আৰু ভাল ভাল ভ্লগ আনিবলৈ চেষ্টা কৰিম। যদি কোনো পৰামৰ্শ থাকে কমেণ্টত জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকৰ লাইক এটা কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভ্লগলৈ লগ পাম। ধন্যবাদ। সকলো ভালে থাকিব।